শুনক শুনক পাগল আহিছে সাৱধান হওক সাৱধান হওক পাগল আহিছে সাৱধান হওক সাৱধান হওক শুনক 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 পাগল আহিছে সাৱধান হওক হ'ল আৰু এতিয়া না শান্তিত অফিচত যাব পাৰিম না শান্তিত খাব পাৰিম সদায় সদায় এই পাগলটো আহিলে কিবা নহয় কিবা এখন নাটক আৰম্ভ হয়ে তাকেই আজি বা কাৰ ঘৰত নাটক আৰম্ভ হয় নাজানো আৰু ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব আমি কৰিব লাগিছিল কি কৰা যায় কিবা এখন সন্ধি পাতিব লাগিব আমি শুনিছেনে বাবু দেখোন পঢ়াৰ টেবুলত নাই ক'ত বা গ'ল চাৰিওফালে বিচাৰিলোঁ ক'তোৱেই নাই নে পাগলটো ধৰি লৈ গ'ল আছে চাগে কৰবাত ভালকে চাগে যাচোন চবতে চাইছোঁ ক'তোৱেই নাই নে পাগলটো ধৰি লৈ গ'ল কৰক তাক বিচাৰি লৈ আনক ৰবাচোন ৰবা নাকান্দিবা মই কিবা এটা কৰি আছো বল কাজু এই পাগলৰ কাহিনী শেষ কৰিব হ'ল তাৰ সন্ধি আজি ভালকৈ পাতি তই কিবা ভাবিছ নেকি মই এটা প্লেন বনাইছো তই মাত্ৰ মোক সহযোগ কৰিলে হ'ল মই আছো বল এতিয়া বল যা 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 কামটো ভালকৈ কৰিবি অল দ্য বেষ্ট মই পাগল ময়ো পাগল কাৰোবাক কৰবাত মাৰিলি নেকি মাৰিলো তই সঁচাই পাগল নে মই সঁচাই পাগল মই পাগল নহয় দেই মই মানুহৰ পৰা টকা লুটিবৰ বাবেহে এইবোৰ ভাও ধৰি আছো কিন্তু ময়ো পাগল ময়ো পাগল হোৱাৰ ভাও জুৰি আছো গাঁওবোৰত যাই সকলোকে ভয় খুৱাই ভাতবোৰ খাই আহোঁ হয় নেকি মোৰ তাত এটা ধুনীয়া আইডিয়া আছে এনেকৈ ভাত চোৰ কৰি খাবই নালাগে একেদিনে ধনী হৈ যাব পাৰিবি কি আইডিয়া কোৱাচোন এঘৰ ধনী মানুহ আছে সিহঁতৰ এটা বাচ্চা আছে তাক কিডনেপ কৰোঁ আৰু পইচাৰ ডিমাণ্ড কৰোঁ তাৰপিছত আমি মালামাল পাৰি পাৰি এনেহ'লে আমাৰ মিছন আৰম্ভ কৰি দিওঁ পাৰি বাবু বাবু আমি এতিয়া ইয়াৰ পৰা যাম নহয় হেল্ল' কাম হৈ গৈছে তই আহি যা আমি এতিয়া যাম তই ইমান দিনে আমাক পাগল বনাই আছ হা তোক পাগল ফাটিকলৈ নিবলৈ গাড়ী আহি আছে এই আমাক ইমান দিনে পাগল বনাই থকা এইটো হেৰি পাগলটো মোক ক্ষমা কৰি দিয়ক মই পাগল নহয় দাদা মোক ক্ষমা কৰি দিয়ক পাগলবোৰে এনেকৈয়ে কয় তোক কেনেকৈ বিশ্বাস কৰিম পাগল নহয় বুলি প্লিজ দাদা মোক ক্ষমা কৰি দিয়ক মই পাগল নহয় মই আজিৰ পৰা এনেকুৱা ভুল কেতিয়াও নকৰোঁ প্লিজ দাদা মোক ক্ষমা কৰি দিয়ক তোক বাৰু আমি ক্ষমা কৰি দিছোঁ আজিৰ পৰা তই এনেকুৱা ভুল কেতিয়াও নকৰ হ'ব দাদা মই আজিৰ পৰা এনেকুৱা ভুল কেতিয়াও নকৰোঁ মোক ক্ষমা কৰি দিয়ক এনেকুৱা ভুল কেতিয়াও নকৰোঁ